নমস্কাৰ স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ য'ত আজি আমি যি অসম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 4ৰ যি পোষ্টত যিবিলাক কেণ্ডিডেটে এপ্লাই কৰিছিল সেই যি গ্ৰেড 4ৰ পোষ্ট আছে সেই পোষ্টৰ আজি অৰ্থাৎ 18 অক্টোবৰ তাৰিখে সেই গ্ৰেড 4ৰ ৰিজাল্ট ঘোষণা কৰিছে। গতিকে যিবিলাক এই গ্ৰেড 4ৰ কেণ্ডিডেট আছে সেই কেণ্ডিডেটবিলাকে কেনেকৈ ৰিজাল্টসমূহ চাব এইটো হৈছে সেৱাৰ অফিচিয়েল ৱেবছাইট। ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে আৰু ইয়াতে সেই ৰিজাল্টসমূহ ঘোষণা কৰিছে। ইয়াত যি দিয়া আছে ৰিজাল্ট অফ দ্য ৰিটেন এক্সামিনেশ্যন অফ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট, অৰ্থাৎ যি গ্ৰেড 4 পোষ্ট আছে সেই পোষ্টৰ ৰিজাল্টসমূহ আজি ৰিলিজ কৰি দিছে আৰু এই এক্সামটো হৈছিল 21/8/2022 তাৰিখে। গতিকে ৰিজাল্টটো কেনেকৈ চেক কৰিম? ৰিজাল্টটো চেক কৰিবলৈ স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াৰ পাছত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 পাছ কৰাৰ এপ্লাই কৰিছিল তেওঁলোকে এই লিংকটোত ক্লিক কৰিব লাগিব আৰু যিবিলাক কেণ্ডিডেটে ক্লাছ 8 পাছ কৰাত এপ্লাই কৰিছিল তেওঁলোকে লিংক অন বা লিংকটোত ক্লিক কৰি তেওঁলোকৰ ৰিজাল্টসমূহ চাব পাৰিব। গতিকে আমি চাওক যিকোনো এটা ৰিজাল্ট চাওক। আমি ইয়াত ক্লিক কৰিম প্ৰথম লিংকত। ইয়াত এনেকুৱা আহিছে, ইয়াত যি এপ্লিকেশ্যন নম্বৰ আছে ইয়াত এপ্লিকেশ্যন নম্বৰটো আপোনালোকৰ যি এডমিটত আছিল সেই এডমিটৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত বহাই দিব লাগিব আৰু যি পাছৱৰ্ড আছে পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পাছৱৰ্ডটো পাহৰি গৈছে তেন্তে ইয়াত যি অপশ্যন এটা আছে ফৰগেট পাছৱৰ্ড ইয়াত ক্লিক কৰিব লাগিব। গতিকে ইয়াত ক্লিক কৰি তেওঁলোকে তেওঁলোকৰ যি পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো ৰিছেট কৰি পুনৰ ল'ব পাৰিব। গতিকে এনেকৈ ৰিজাল্টসমূহ চাব পাৰিব। যি এপ্লিকেশ্যন আই ডি আছে এপ্লিকেশ্যন আই ডি বহুৱাই আৰু পাছৱৰ্ড বহুৱাই লগিঙত ক্লিক কৰিলে তেওঁলোকৰ ৰিজাল্টসমূহ চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। যদি ভিডিঅ'টোৰ পৰা অকণমান হ'লেও আপোনালোকৰ সহায় হৈছে তেন্তে এটা লাইক কৰি দিব আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।